নমস্কাৰ সকলোকে ক্ৰিয়েটিভ মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিটো HLO এপ হাউচ লিষ্টিং অপাৰেশ্যন এপ আমাৰ চেঞ্চাছ ডিউটিত দায়িত্বপৰাসকলক ডাউনলোড কৰিবলৈ দিয়া হৈছে। বহুতৰে এই এপটো লগইন ফেইল্ড আহিছে। আহকচোন আজি আমি চাওঁ ইয়াৰ সম্ভাৱ্য কাৰণসমূহ কি হ'ব পাৰে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটা কথা জনাই থওঁ যে এই কাৰণসমূহ সম্ভাৱ্যহে। এইসমূহ কাৰণসমূহ আপোনালোকৰ যিকোনো এটা কাৰণৰ কাৰণে আপোনালোকৰ এপটো কাম নকৰিব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কাৰণকেইটা তেনেই সাধাৰণ, কাৰণ মানুহে এইবোৰ ভুল সাধাৰণতে নকৰে। তথাপিও কৈছোঁ, যদি কাৰোবাৰ ৱাইফাই কানেকশ্যন বেয়া বা বন্ধ, এয়াৰপ্লেন মোড যদি অন থাকে বা এপত যদি কেতিয়াবা আপডেট আহে, তেতিয়া এই HLO এপটো কাম নকৰিব পাৰে। আপোনালোকে প্লে ষ্টৰত সদায় গৈ এই এপটোৰ কিবা আপডেট আহিছে নে নাই চেক কৰিব, আৰু যদি আপডেট আহিছে লগে লগে এপটো আপডেট কৰিব। এতিয়া দ্বিতীয় সমস্যাটো হ'ব পাৰে কেছ ফাইলৰ সমস্যা। তো কেছ ফাইল হৈছে এবিধ অস্থায়ী ফাইল, যি এপ এটা দ্ৰুতভাৱে কাম কৰিবলৈ ফোনত সংৰক্ষণ কৰি ৰাখে। এইটো যদি বেছি হৈ যায় তেতিয়াও এপটো খোল নাখাব পাৰে বা নষ্ট হ'ব পাৰে। তো সেইটো সদায় ছেটিংছত গৈ আপোনালোকে সেইখিনি ডিলিট কৰিবলৈ চেষ্টা কৰিব। এতিয়া কেছ ফাইলসমূহ ছেটিংছত গৈ কেনেকৈ ডিলিট কৰিব সেইটো ইয়াতে ছবিৰ সহায়ত বুজাই দিয়া হৈছে। আপোনালোকে ছেটিংছত যাব, আপোনালোকৰ এপছত যাব, গৈ তাতে নিজৰ HLO এপটো বিচাৰি ল'ব। তাত ষ্ট'ৰেজত গৈ তাতে তলত দেখাই পাব ক্লিয়াৰ কেছ ফাইল, তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ এই ফাইলসমূহ ডিলিট কৰি যাব। তেতিয়া এই এপটো নিশ্চয় কাম কৰিব। এতিয়া দ্বিতীয় কাৰণটো হ'ব পাৰে যে ফোনত ষ্ট'ৰেজ কম। আমাৰ ফোনত এনেও বহুত এপ, তাৰপিছত ফটো এইবোৰেৰে ভৰ্তি হৈ থাকে। যদি ষ্ট'ৰেজ কম হয় তেতিয়াও কিন্তু এপটোৱে কাম নকৰিব পাৰে। সাধাৰণতে 2 GBতকৈ বেছি খালী স্পেচ আপোনালোকৰ ফোনত থাকিব লাগে, তেতিয়াহে এই এপটো সুকলমে কাম কৰে। আৰু এটা কাৰণ হ'ব পাৰে এপটো ক্ৰেছ হৈ যোৱা। আৰু যদি এপটো কেতিয়াবা ক্ৰেছ হৈ যায়, তেতিয়া আপোনালোকে লগ ইন কৰিব বিচাৰে, ক্ৰেছ হৈ যায়, তেতিয়া আপোনালোকে এপটো ফ'ৰ্চ ষ্টপ কৰিব ছেটিংছত গৈ, তাৰপিছত ফোনটো ৰিষ্টাৰ্ট কৰিব, নাইবা প্ৰয়োজন হ'লে এপটো পুনৰ ইনষ্টল কৰিব। তেতিয়া এই সমস্যাসমূহ দূৰ হ'ব। এতিয়া আমাৰ বহুতৰে মোবাইল ফোনসমূহ পুৰণি, যাৰ মোবাইল ফোনৰ ভাৰ্চন এণ্ড্ৰইড ভাৰ্চনটো 8তকৈ কম, তেওঁলোকৰ ক্ষেত্ৰত এই এপটোৱে কাম নকৰিব। গতিকে তেওঁলোকে ছেটিংছত গৈ নিজৰ ফোনটোৰ কিবা আপডেট আহিছে নে নাই এণ্ড্ৰইডৰ, সেইটো সদায় চেক কৰি চাব লাগিব আৰু আহিলে দিব লাগিব। 8তকৈ কম হ'লে সেই ফোনত এই এপটোৱে কাম নকৰিব। এতিয়া শেষৰটো কাৰণ কি হ'ব পাৰে চাওক। ইলেকশ্যনৰ সময়ত আমি ECI নেট বোলা এটা এপ ব্যৱহাৰ কৰিছিলোঁ। যেতিয়া সেই এপটো ব্যৱহাৰ কৰিছিলোঁ, যোনদিনাখন ট্ৰেইনিং আছিল সেইদিনাখনে এপটোৱে কাম কৰিছিলে, লগ ইনো হৈছিলে আৰু কামো কৰিছিলে। অন্য দিনা কাম কৰা নাছিলে। গতিকে একাউণ্টটো টেম্পৰাৰীলি ক্ল'জ কৰি থোৱা আছিল। হয়তো এইবাৰো তেনেকুৱাই তেওঁলোকে কৰিছে, যিহেতু আমি প্ৰত্যেকে আগষ্ট মাহত আমাক ব্লক ধৰি দিব, আমাক এৰিয়া ধৰি দিব। গতিকে হয়তো এপটোৰ কাম তেওঁলোকে কৰি আছে, সেইকাৰণে হয়তো আমি লগ ইন কৰিব পৰা নাই। গতিকে ট্ৰেইনিঙৰ সময়ত আমাৰ সেই সকলোবোৰ কথা একদম জল পট হৈ ওলাই পৰিব। গতিকে আমি সেইবোৰলৈ মূৰ ঘমোৱা কোনো দৰকাৰ নাই। উপযুক্ত সময়ত এপটোৱে সদায় সঠিকভাৱে কাম কৰিব। গতিকে আমি ধৈৰ্য ৰখাহে দৰকাৰ। গতিকে আজিলৈ ইমানে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।